ৰূপম তই ইমান দিনৰ মূৰত হেৰা চাইচোন কোন আহিছে হেৰা এয়া মোৰ সৰুকালৰ বন্ধু ৰূপম আৰু ৰূপম এয়া মোৰ পত্নী ৰূপম মই পাহৰিয়ে গৈছিলো আছো না ভিতৰলৈ আহ হেৰি মই কিন্তু নবহো দেই আপুনি বহে যদি বহি থাকক নাই অৰুপ আজি মই নবহো দে মই বিশেষ কাম এটাৰ কাৰণে তোৰ ওচৰলৈ আহিছো বিশেষ কাম কি কাম ৰূপম অৰুপ অহাকালি আমাৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ'ব তাৰ কাৰণে ঘৰত আৰু ডাঙৰ পাৰ্টি ৰাখিছো আৰু তাৰ কাৰণে তহঁত দুজনক আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিবৰ কাৰণে আহিছো অহাকালি কিন্তু তহঁত দুজন যাবই লাগিব দেই আমাৰ ঘৰলৈ ৰূপম ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আমাক নিমন্ত্ৰণ দিবলৈ আহিছ আমি আৰু তোৰ কথা পেলাব পাৰিমনে হ'ব দে আমি অহাকালি তহঁতৰ ঘৰত যাম বাৰু হ'ব দে অৰুপ আমি এতিয়া যাওঁ নোযোৱাকৈ নাথাকিবি কিন্তু হ'ব ৰূপম আমি যাম দে হেৰি আপুনি যে কি মানুহবোৰক মাতে নহয় হেৰি আপুনি যাম বুলি ক'লে ৰ'ব কিন্তু পিন্ধিবলৈ দেখোন আমাৰ ভাল কাপোৰ এযোৰো নাই হ'ব দিয়া বন্ধুৰ ঘৰতে যাম যি আছে তাকে পিন্ধি যাম দিয়া আহা এতিয়া ভিতৰলৈ আহা ৰূপম আৰে অৰুপ তহঁত আহিলি কিন্তু ইমান দেৰি কৰিলি যে ফাংচন দেখোন শেষাই হৈ গ'ল নাই ৰূপম ঘৰত অলপ কাম আছিল সেইকাৰণে আহি পাওঁতে অলপ দেৰি হ'ল বাবা এইবোৰ কি মানুহ মাতিছা সিহঁতৰ কাপোৰৰ অৱস্থা চোৱাচোন ইমান লেতেৰা হয় দিয়া বাৰু হেৰা তুমি এবাৰ কি কৈছা সি মোৰ ভাল বন্ধু তাৰ কথা তোমালোকে এনেকে নকবা অৰুপ আহ ভিতৰলৈ আহ অৰুপ এবাৰ ভিতৰলৈ আহ আমাৰ ঘৰটো তোক দেখাই লৈ আহ ৰূপম ৰূপম অৰুপ কি হ'ল ৰূপম আমি এতিয়া যাওঁ দে বহুত দেৰি হ'ল যাবি নেকি পিছে কিবা খোৱা লোৱা কৰিলি নে অৰুপ কি হ'ল তহঁতক এতিয়ালৈকে একো খাবলৈ দিয়াই নাই নেকি হ'ব দে ৰূপম বহুত দিনৰ পিছত আজি তোৰ লগত অলপমান সময় কটাব পাৰিলো সেইটোৱে মোৰ কাৰণে বহুত আমি এতিয়া যাওঁ দে হেৰি বোৱাৰী কি হ'ল মা আজি যে মই পিন্ধিছিলো সোণৰ নেকলেছডাল সেইডাল মই খুলি বিচনাতে থৈ দিছিলো কিন্তু এতিয়া দেখোন নেকলেছডাল নাই কি সোণৰ নেকলেছডাল নাই কিন্তু কি হ'ব পাৰে বিচনাৰ পৰা কি হ'বনো কোনোবাই নেকলেছডাল তাৰ পৰা চুৰ কৰি নিব লাগিব নহলে নেকলেছডাল ক'ত যাব
চুৰ কৰিছে, কিন্তু কোনে চুৰ কৰিব? আমাৰ ঘৰততো তেনেকুৱা কোনো মানুহ অহা নাই। হেৰি এইফালে আহকচোন। তাক যে আপুনি আমাৰ ঘৰটো দেখাবলৈ লৈ গৈছিল, এতিয়াই সি বিচনাত নেকলেছডাল দেখি চুৰ কৰিলে নেকি? বাবা, তাক দেখাতে চুৰ যেন লাগিছে। ঐ, মই নেকলেছডাল ক'ত থৈছ? সোনকালে ওলাই দি, নহ'লে কথা বেয়া হৈ যাব। ৰূপম, মই তহঁতৰ ঘৰৰ পৰা নেকলেছ চুৰ কৰিম নেকি? মোৰ ওপৰত তোৰ এইখিনিও বিশ্বাস নাইনে? হেৰি কি চাই আছে? এনেকে থাকিলে নহ'ব, তাক এবাৰ চেক কৰি ল, তেতিয়াহে সঁচা কথাটো ওলাই পৰিব কোনে চুৰ কৰিছে। বাবা, তুমি কিয় চেক কৰিব টান পাইছা? তুমি যদি চেক কৰিব টান পাইছা, তেতিয়াহ'লে আমিয়ে চেক কৰিম। নালাগে মা। ৰূপম, তই মোক বেয়া নাপাবি। মা হাতৰ শান্তিৰ কাৰণে তোক মই এবাৰ চেক কৰিবই লাগিব। হেৰি মোৰ হেৰুৱা নেকলেছডাল পাই গলো। কি? নেকলেছডাল পাই গলা? মই পাহৰিয়ে গৈছিলো, নেকলেছডাল আচলতে মই ইয়াতে থৈ দিছিলো। বোৱাৰী, তোমাৰ পাহৰা স্বভাৱবোৰ নগলে ন? হেৰা, তোমাৰ কাৰণে আজি মই এটা ডাঙৰ পাপ কাম কৰিবলগীয়া হৈ গ'ল। তুমি জানানে? মই আজি বহুত ডাঙৰ ভুল কাম কৰিলো। তই মোক একেবাৰে ভুল নবুজিবি। নাই ৰূপম, কিয় বেয়া পাম? আচলতে আমাৰ দৰে দুখীয়া মানুহবোৰৰ জন্মৰ পৰাই এইবোৰ শুনাৰ অভ্যাস থাকেই। কাৰোবাৰ ঘৰত কিবা নোহোৱা হ'লে প্ৰথম চকু আমাৰ দৰে দুখীয়া মানুহবোৰৰ ওপৰতেই যায়। আমি দুখীয়া হ'ব পাৰোঁ, আমাৰ টকা পইচা নাথাকিব পাৰে, কিন্তু মা দেউতাই আজিলৈ আমাক কেতিয়াও চুৰ কৰিবলৈ শিকোৱা নাই ৰূপম। হেৰি, দুখ নকৰিব। আপোনালোকক বহুত বহুত ধন্যবাদ, আমাক আপোনালোকৰ ঘৰলৈ নিমন্ত্ৰণ দি এনেকৈ অপমান কৰাৰ বাবে। ৰূপম দা, কালি আপুনি আমাৰ ঘৰত যোৱা কাৰণে তেখেতে কিমান যে ভাল পাইছিল, কিমান যে ফূৰ্তিত আছিল। আজিও আহি থাকোঁতে আপোনালোকৰ ঘৰ কেতিয়া পাব বাৰে বাৰে তাকেই সুধি আছিল। আপোনালোকৰ ঘৰত ভাল ভাল খাদ্য খাব, সেইকাৰণে সুধি থকা বুলি নাভাবিব কিন্তু। আপোনাক যে আৰু এবাৰ লগ পাব সেইকাৰণেহে সুধি আছিল। তেখেতে জনাই নাছিল যে যিজন মানুহক লগ পাবৰ কাৰণে তেখেতে ইমান আগ্ৰহেৰে বাট চাই আছিল, সেই মানুহজনে তেখেতক ইমান অপমান কৰিব, চুৰ বুলি ক'ব। আমি এতিয়া যাওঁ, আপোনালোকক বহুত বহুত ধন্যবাদ। হেৰি বলক, আমি এতিয়া আমাৰ ঘৰলৈ যাওঁ।